নমস্কাৰ, মই বন্দিতা। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। মোৰ খবৰ একেবাৰে বেয়া। বহুত দিন ধৰি মই একো ভিডিঅ' আপলোড কৰা নাই, প্ৰায় এমাহমানেই হ'ল। মনটো একেবাৰে বেয়া, কাৰণ মাৰ্চ মাহৰ 23 তাৰিখে মোৰ খুৰাৰ ষ্ট্ৰ'ক হৈছিলে আৰু ষ্ট্ৰ'ক হৈ তেখেতে 13 দিন হস্পিটেলতে এডমিট হৈ থাকিলে। ব্ৰেইন ষ্ট্ৰ'ক হৈছিলে খুৰাৰ। অৱশেষত এপ্ৰিল মাহৰ 3 তাৰিখে খুৰাৰ মৃত্যু। ছেকেণ্ড খুৰাজনো ঢুকাইছে। তেখেত ঢুকুৱা এবছৰ হোৱাই নাই। এবছৰ মাহতে আকৌ এজন খুৰাও ঢুকাই থাকিলে। প্ৰথম খুৰাজন ঢুকোৱাৰ পিছতে মনটো বহুত বেয়া হৈছিলে। এতিয়ালৈকে খুৰা যে নাই সেইটো কথাই মানি ল'ব পৰা নাছিলোঁ। আৰু এতিয়া এবছৰ মাহতে এজন খুৰাও ঢুকাই থাকিলে। আৰু কৈছিলোঁ আপোনালোকক আগৰ ভিডিঅ' এটাত, মোৰ ভণ্টিৰ বিয়া আহি আছে। মোৰ 2 নম্বৰ খুৰাজনৰ ছোৱালী ডলি, তাইৰ বিয়া আহি আছে। আৰু এই বিয়াৰ কাৰণেও যিজন খুৰা ঢুকালে সেই খুৰাজনৰ বহুত ইচ্ছা। ভবা নাছিলোঁ খুৰা যে ইমান সোনকালে আমাৰ মাজৰ পৰা নোহোৱা হৈ যাব। আমি নিজকে মনাই ল'ব পৰা নাই। কিন্তু কি কৰিব, উপায়তো নাই। আৰু যাৰ যেতিয়া সময় আহে ভগৱানে তেতিয়া লৈয়ে যাব। আৰু আজি হ'ল 22 আৰু আজি আমি মাৰ ঘৰলৈকে যাম, কাৰণ 24ত ভণ্টিৰ বিয়া আছে। খুৰাৰ ছোৱালী যদি তাইৰ বিয়া আছে। তাইৰ বিয়া খুৰাৰ বেমাৰ হোৱাৰ আগৰ পৰাই আৰু মানুহ চানুহ মাতা গৈছিলে অলপ চলপ। আৰু সেইটো ডেটতে বিয়াখন হৈ যাব। তাকে হ'ব মাৰ ঘৰলৈকে বুলি ওলাই দিওঁ। মোৰ বা ৰাগিনী আৰু নেনাও আহিছে। সিহঁত দুজনেও আমাৰ লগতে যাব। আৰু এতিয়া ৰেডি হৈ আছোঁ ঘৰলৈ যাবলৈ। এতিয়া গৈ কিনে আপোনালোকক ৰাস্তাত লগ পাইছোঁ। আৰু আমি যাবলৈ ওলালোঁ। এতিয়া গাড়ী বাহিৰত উলিয়াই থৈছে। এয়া মোৰ বা ৰাগিনী আৰু তাইৰ ননদ নেনা। ইহঁত দুজনীয়ে মোৰ ঘৰৰ ওচৰৰে টেইলৰ এজনৰ তাত ব্লাউজ চিলাবলৈ দিছিলে। আৰু টেইলৰজনে এতিয়া ব্লাউজ লৈ আহিব। আহি পোৱালৈকে আমি আৰু ইয়াতে আৰু এতিয়া অপেক্ষাত আছোঁ ব্লাউজ কেতিয়া আহে। ব্লাউজ লৈ আমি ওলাই আহিলোঁ। আৰু আহি থাকোঁতে মালিগাঁৱৰ পৰা আমাৰ গাড়ীখনৰ এচিটো নচলা হ'ল। আৰু এতিয়া আমি আহি জালুকবাৰী পালোঁ। ইয়াতে আমি ৰৈছোঁ। মেকানিক এজনক মাতিছে। চাওঁচোন কি কয় বাৰু মেকানিকজনে। গাড়ীখন ঠিক নহ'ল, কাৰণ মেকানিকজনে ক'লে এচিৰ কুলিংটো কিবা ব্লক হৈ আছে বোলে, জাম হৈ গৈছে। সেইটো কাৰণত গাড়ীখন গেৰেজতো লৈ গ'ল। তেখেতসকলে গেৰেজত চাই মেলি ক'লে আৰু টাইম লাগিব, গাড়ীখন আজি নহ'ব, থৈ আহিব লাগিব গেৰেজতে। আৰু আমি থৈ আহিলে আমাৰ প্ৰব্লেম হৈ যায়, যিহেতু অহাকালি জোৰোণ আছে। সেইকাৰণে আৰু আমি এচি নচলোৱাকৈ ঘৰলৈ বুলি আহি আছোঁ। আৰু ঘৰ আহি পালোঁ। আৰু আহি পাই কাপোৰৰ মেলা আৰম্ভ হৈছে। ব্লাউজবোৰ ফিটিং হৈছে নে নাই সকলোৱে চাই আছে। আৰু কাইলৈ কোনে কি পিন্ধিব তাকে ডিছকাছ চলি আছে। আৰু যিফালে যায় সেইফালে কাপোৰ 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 কেৱল। আৰু এইজনী হ'ল মোৰ বা। তাইৰ কপালত কিবা এটা পিম্পলছ ওলাইছে, সেইটোক লৈ তাইক মই কিবা কিবি জোকাই আছিলোঁ। মাৰ ৰুমৰ যে আৰু কি অৱস্থা কৰিছে। বিয়া বুলি ক'লেতো জানে আৰু ঘৰৰ অৱস্থা নোহোৱা হৈ থাকে। এইফালে কইনাই মেহেন্দি লগাই আছে। আৰু মেহেন্দি লগাইছে কইনাৰে জেঠীয়েকৰ ছোৱালী লুনা। তাই খুব ধুনীয়া মেহেন্দি আৰ্ট কৰে। আৰু তাই মেহেন্দি লগাই দি আছে। যিহেতু আমাৰ গমে পাইছে খুৰা ঢুকাইছে, মনটো ইমান ভালো নহয়। ভাবিছিলোঁ বহুত কিবা কিবি কৰিম বুলি, বেলেগকৈ আৰু মেহেন্দি ফাংচন পাতাও নহ'ল। আৰু ঘৰতে আমি নিজে যোনে যেনেকৈ পাৰিছোঁ এনেকৈ কৰিছোঁ। আৰু এইজনী আমাৰ বুলবুলিজনীক চাওকচোন, তাইকো মেহেন্দি লাগে, হাতত লগাইছে। লগাই আৰু একদম চবকে দেখাই ফুৰিছে। আৰু তাই মেহেন্দি একদম কি যে ষ্টাইল এতিয়াৰ পৰা এইজনী চবফালে লগাইছে, এবাৰ লগাই এবাৰ মুছে, সেইবোৰে কৰি আছে তাই। আৰু এইফালে আমাৰ কইনাই এতিয়া ভাত খাবলৈ লৈছে। আৰু তাইক আমি কিবা কিবি জোকাই আছিলোঁ। আৰু তাই হাঁহি আছিলে, মেহেন্দি শুকুৱাই নাই, সেইকাৰণে নিজে খাব পৰা নাই তাই। আৰু আহিয়ে ইফাল সিফাল কৰোঁতে সময় কেনেকৈ পাৰ হ'ল আমি গমেই নাপালোঁ। আৰু এতিয়া বাজিলে 11:30। আমি বাহিৰতে সকলোৱে এনেকৈ বহি ভাত খাবলৈ লৈছোঁ। এনেতো লগ হোৱাও নাযায়, আৰু বহুত দিন পিছত সকলোৱে লগ হৈছোঁ, বহুত ভালো লাগিছে। আৰু এইফালে দানবিক চাওকচোন, তাই মামাকৰ লগত ভাত খাব। আৰু এইফালে মনটো দুখো লাগি আছে, এবছৰৰ ভিতৰতে 2জন খুৰা নোহোৱা হৈ গ'ল। সেইকাৰণে দুখো লাগি আছে। আৰু দুখৰ মাজতে আৰু অকণমান ফূৰ্তি কৰিবলৈও চেষ্টা কৰিছোঁ। আপোনালোক সকলোৱে তাইক আশীৰ্বাদ কৰিব, যাতে তাইৰ যুগ্ম জীৱনটো সুখৰ হয়। আৰু সেইটোৱে তাইক কামনা কৰিছোঁ, আৰু তাইৰ ভালে ভালে যাতে থাকিব পাৰে।
আৰু এইফালে আমাৰ দানভিয়ে মেহেন্দি লগাই আছে মোৰ খুৰা আৰু তাইৰ ককাক, মানে তাই কৈ আছে আৰু মেহেন্দি তাইৰ হাতত লগাই দিব লাগে আৰু তাইৰ নিজৰ নামটো লিখিব দিছে আৰু খুৰাই এইফালে তাইৰ লগতে খেলি আছে। তাই ইয়াত আহিলে কি যে ফূৰ্তি পায় আৰু কোনে পায় তাইক আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে, বিশেষ একো দেখুৱাব নোৱাৰিলোঁ আৰু ঘৰৰ পৰা অহা আৰু ইয়াতে যিখিনি হ'ল সেইখিনিয়ে। আৰু নতুন নতুন ভিডিঅ' আহি আছে জোৰোণ আৰু বিয়াৰ, আপোনালোক সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যিসকলে ভাল পায় ভিডিঅ'সমূহ চাই লাইক কমেণ্ট কৰিব। আৰু আজিলৈ ইমানখিনিয়ে আছিলে, বাই বাই।